হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ভালে থাকিবা। চ' গাইজ, বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আজি আহিলোঁ আৰু আপোনালোকে মোৰ মাতটো শুনি গম পাইছে চাগে মোৰ মানে এইকেইদিন চৰ্দি জ্বৰ হৈ আছিলে আৰু গাটো বেয়া হৈ আছিলে। চ' তাৰ কাৰণে মই ভিডিঅ'বোৰ বনোৱা নাছিলোঁ। বাকী এতিয়া নতুন কেণ্ডিডেট যিসকলে এক্সাম দিম বুলি ভাবিছে তেওঁলোকৰ বাবে এইটো ভিডিঅ'টো মই বিশেষকৈ আজি বনাইছোঁ। মানে এক্সামটো আমাৰ বহুত সোনকালে হ'বলৈ গৈ আছে। ফেব্ৰুৱাৰী আমাৰ 23ৰ পৰা এক্সামটো হ'বই আৰু বাকী আপোনালোকৰ এতিয়া এই 2-3 দিনৰ ভিতৰতে হয়তো স্লট বুকিং মানে এক্সাম চেণ্টাৰ নিজে আৰু চিলেক্ট কৰিব পাৰিব কোনটো চেণ্টাৰত আপোনালোকে এক্সাম দিম বুলি ভাবিছে। চ' সেইটো আপোনালোকে কৰি ল'ব, নিজৰ পচন্দৰ মতে চেণ্টাৰবোৰ বাছি ল'ব আৰু অকলে অকলে পৰাপক্ষত নাযাব। মানে লগৰ যদি আছে এটা চেণ্টাৰতে সকলোৱে লগৰ মিলি কেনে এটা চেণ্টাৰতে চিলেক্ট কৰি কেনে এটা চেণ্টাৰতে এক্সামবোৰ দিব যাব। মানে তেতিয়া লগৰ লগত গ'লে সুবিধাবোৰ বেছি হয় আৰু তাত থাকি ভাল লাগে কিবা এটা। বাকী অকলশৰীয়া হৈ গ'লে অলপ কষ্ট হয়, অসুবিধা হয়। চ' তাৰ কাৰণে কৈছোঁ। আৰু এক্সামৰ ক্ষেত্ৰত কওঁ কথাবোৰ মানে বিশেষকৈ যিহেতু SSC GDৰ চিলেকশ্যন লোৱাটো ইমানো হাৰ্ড নহয় মই ভবাত, আৰু ইমানো ইজিও নহয়, ইমানো হাৰ্ড নহয়। মানে আমি ইমান এইটো লেভেলৰো কষ্ট কৰিব নালাগে যে দিনে ৰাতিয়ে পঢ়ি থাকিব লাগে, দিনে ৰাতিয়ে ফিজিকেলৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকিব লাগে, এনেকুৱা কষ্ট নহয়। আৰু ইমানো ইজিও নহয় যে অলপ এদিন দুদিন অকণমান পঢ়িলোঁ আৰু এক্সামটো পাছ কৰিব পাৰিম, তেনেকুৱা নহয়। এটা ভাল লেভেলৰে এক্সাম হয় আৰু অলপ ভালকৈয়ে পঢ়িব লাগে, এক্সামৰ প্ৰিপেৰেশ্যনটো অলপ ভালকৈ কৰিব লাগে। যদি নিজৰ পচন্দৰ প্ৰেফাৰেঞ্চ মানে যোনটো আপোনালোকে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিছে সেইটো যদি আপোনালোকে পাম বুলি ভাবিছে, চ' তাৰ কাৰণে অলপ ভালকৈ এক্সামটো দিব লাগিব। কাৰণ SSC GDত এক্সামটোৱে সকলোতকৈ মেইন, SSC GDৰ মেইন বস্তুটোৱেই হ'ল এক্সাম। মানে আপোনালোকে যদি এক্সামত যদি ভাল মাৰ্ক এটা আনিব পাৰে ন, আৰু আপোনালোকে যদি সকলো ফিজিকেল মেডিকেলৰ পৰা সকলো ছাইডৰ পৰা যদি ফিট থাকে, আপোনালোকৰ চাকৰিটো বহুত লোৱাটো ইজি হৈ যায় SSC GDত। বাকী আপোনালোকে গম পাই চাগে SSC GDত আমাৰ টোটেল 160 মাৰ্কৰ এক্সাম হয়। 4টা ছাবজেক্ট থাকে, আমাৰ ৰিজনিং থাকে, হিন্দী থাকে, মেথামেটিক্স থাকে আৰু জিকে থাকে। আৰু এই 4টা ছাবজেক্টৰ ভিতৰত আমাৰ বিশেষকৈ মাৰ্ক বেছিকৈ উঠাব পৰা ছাবজেক্ট কেইটাই হ'ল গ্ৰামাৰ, আমাৰ যি আপোনালোকৰ ইংলিছ আৰু হিন্দী আছে সেই গ্ৰামাৰ ছেকশ্যনটো, আৰু আমাৰ হৈছে ৰিজনিং। এই দুটা ছাবজেক্টত আমাৰ মানে 40ত যি 40 দুটা ছাবজেক্টত নাম্বাৰ আছে, সেই 40ত আপোনালোকৰ মানে 30 আপটো মাৰ্ক আহিবই। যদি আপোনালোকে অলপো কষ্ট কৰে আপোনালোকৰ এই দুটাত আহি যাব। আৰু পুৰণা কেণ্ডিডেটসকলক কোনো এই কথাবোৰ কোৱাৰ মই যোগ্য বুলি নাভাবোঁ, তেওঁলোকে এক্সামবোৰ দি পাইছে আৰু সেইকাৰণে কৈছোঁ। আৰু আপোনালোকে গম পাইছে চাগে যি আমাৰ ন'টিচ ওলাইছিলে কিছুদিন আগতে, মানে 50% যি আহিব লগা 2027ত আমাৰ যি আহিব লগা ভেকেঞ্চি আছে তাৰ এক্সাম শ্বেডিউলো ওলাই গ'ল। মানে এপ্লাই কেতিয়া হ'ব চব ওলাই গ'ল তাৰ শ্বেডিউল। আৰু তাত আপোনালোকে গম পাইছে চাগে মানে 50% অগ্নিবীৰৰ কেণ্ডিডেটেই চাকৰিটো ল'ব পাৰিব। 50% মানে ভেকেঞ্চি অগ্নিবীৰৰ বাবেই ৰিজাৰ্ভ থাকিব। চ' তাৰ কাৰণে আমাৰ যোনসকল কেণ্ডিডেট অগ্নিবীৰত চাকৰি কৰা নাই তেওঁলোকৰ বাবে বহুত হাৰ্ড হৈ যাব। মানে যদি 50,000 ভেকেঞ্চি আহে, 25,000 অগ্নিবীৰৰ বাবে বুকিং থাকিব, বাকী 25,000ৰ বাবে আপোনালোকে লাগিব। আৰু যিহেতু এবাৰো 25,000 ভেকেঞ্চি এতিয়ালৈ ওলাই আছে বৰ্তমান, কিন্তু আপোনালোকে এইটো নাভাবিব আমাৰ 25,000 ভেকেঞ্চি থাকিব বুলি। প্ৰতি বছৰে আমাৰ ভেকেঞ্চিবোৰ বাঢ়ি আছে আৰু এইটো বছৰো আমাৰ ভেকেঞ্চি লগভগ ডাবল হোৱাৰ চান্স আছে। চ' আপোনালোকে প্ৰিপেৰেশ্যনটো ভালকৈ কৰি থাকক আৰু এটা চাকৰি ল'বৰ বাবে বহুত ভালকৈ আপোনালোকে কষ্ট কৰক। এইটো বছৰে আপোনালোকে এটা চাকৰি ল'ব পাৰিব। আৰু এইখিনিতে SSC GD নতুন কেণ্ডিডেটবোৰৰ কাৰণে মই এটা টিপছ দি যাওঁ। আপোনালোকে এক্সামটো এবাৰতো দি পোৱা নাই চাগে, নতুন এবাৰ ফাৰ্ষ্ট টাইম দিব। আৰু কোনটো ছাবজেক্টটো প্ৰথমতে দিবা এক্সামটো, তেতিয়া মানে আমাৰ টাইমটো বাচি যাব। চ' মই কৈ দিওঁ, ফাৰ্ষ্টতে দিব চেষ্টা কৰিব গ্ৰামাৰটোত আমাৰ টাইম বহুত কম খায়। মানে তোমালোকে যদি ফাৰ্ষ্টত মেথছ বা ৰিজনিং কৰা ন, তাত মানে টাইমটো বেছি খোৱা নিচিনা লাগি যাব প্ৰথমতে। পিছত আৰু তোমালোকে যদি ভাবা যে টাইমটো মেনেজমেণ্ট হ'বনে নহ'ব, মানে কনফিউজত আহি যাবা টাইমটো পিছলৈ মেনেজমেণ্ট হ'ব না নহ'ব। চ' তাৰ কাৰণে ফাৰ্ষ্টত কৰিবা গ্ৰামাৰ বা জিকে। গ্ৰামাৰ আৰু জিকেটোকে প্ৰথমতে কৰিব চেষ্টা কৰিবা। মানে গ্ৰামাৰ আৰু জিকে আমাৰ খুব বেছি টাইম লাগিলেও গ্ৰামাৰত 8-10 মিনিট আৰু এদিকে জিকেত 8-10 মিনিট, মানে 20 মিনিট বা 15 মিনিটত গ্ৰামাৰ আৰু জিকে কমপ্লিট হৈ যাব। আৰু বাকী যি 40 মিনিট থাকিব তাত তোমালোকে 20 মিনিট কণ্টিনিউ ৰিজনিঙত আৰু মেথছত দিব পাৰিবা। আৰু মই ভাবোঁ ৰিজনিংটো অলপ ইজি আছে যিসকলে জানে, আৰু মেথছটো ইজি হয় যিসকলে জানে। চ' পোনপ্ৰথমতে তোমালোকে গ্ৰামাৰ আৰু জিকে কৰি ল'বা, তাৰপিছত ৰিজনিঙত যাবা নহ'লে মেথছত যাবা, এই দুটাত যাবা। বাকী আৰু এতিয়া বহুতে ভাবি আছে যে মই এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন ইমান ভালকৈ কৰা নহ'লে, এক্সামটো বহুত মানে নজদিক আহি গ'ল, মানে বহুত কাষ চাপি আহিলে, এক্সামটোৰ ডেট পালে আহি, এতিয়া কি কৰা যাব কি কৰা নাযাব, মানে তেওঁলোকে এতিয়া পূৰা
মানে ভয় ভাৱটো তেওঁলোকৰ তাত সোমাই গৈছে কি কৰিম কি নকৰিম। চ' এতিয়া মই কওঁ তোমালোকে এতিয়া নতুন টপিকছ লাৰ্ণ কৰাৰ এতিয়া আৰু সময় নাই। যি কৰিব লাগিছিল অলপ আগতে কৰিব লাগিছিল। এতিয়া যিমান পাৰা টাইম মেনেজমেণ্ট কৰিবলৈ চেষ্টা কৰা, কাৰণ আমাৰ মোবাইলত এক্সাম দিয়া আৰু কম্পিউটাৰত মাউচ লগত এক্সাম দিয়া বহুত ডিফাৰেঞ্চ আছে। যিসকলে মাউচ ইউজ কৰি পাইছে, লেপটপ ইউজ কৰি পাইছে, তেওঁলোকৰ বাবে অলপ ইজি হ'ব। আৰু যিসকলে মানে মোবাইলতেই মক টেষ্টবোৰ লগাইছে, চ' তেওঁলোকক কৈছোঁ মক টেষ্টবোৰ যিমান পাৰা অলপ ভালকৈ লগাব চেষ্টা কৰা, মানে স্পীডকৈ লগাব চেষ্টা কৰা, মানে এনচাৰবোৰ জল্দি কৰিবলৈ চেষ্টা কৰক। টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। টাইম লাষ্টলৈ মানে 1 ঘণ্টা সময় কোন দিগি যায়, এক্সামত বহাৰ লগে লগে কোন দিগি 1 ঘণ্টা সময় যায়গৈ গমেই নাপায়। এনেই আমি যদি ঘৰত থাকোঁ 1 ঘণ্টা সময় বহুত দেৰি নিচিনা লাগে। যদি এক্সাম চেণ্টাৰত যাওঁ যেতিয়া বহি লওঁ চকীত আৰু লেপটপটো যেতিয়া অন হয় তেতিয়া চাওঁ যে 1 ঘণ্টা সময় কোন দিগি যায় গমেই নাপাওঁ। চ' তাৰ কাৰণে কৈছোঁ টাইম মেনেজমেণ্টটো ঠিক কৰিবৰ কাৰণে মানে মক টেষ্টবোৰ যিমান পাৰে লগাওক এতিয়া। বাকী এইখিনি আছিল আৰু আপোনালোকে ভাল এটা মাৰ্ক স্ক'ৰ কৰি কেনে চাকৰিটো ল'ব বুলি আশা থাকিল। বাকী লগ পাম কিছু নতুন আপডেটৰ সৈতে।